নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅ'ত পৰিভা মহন্ত প্ৰথমে এটা ব্ৰেকিং নিউজ অতিৰিক্ত মুখ্য বন সংৰক্ষক অভিজিত ৰাভাৰ বাসগৃহত অভিযান বিষয়াগৰাকীৰ বাসগৃহত অভিযান চলাইছে দুৰ্নীতি নিবাৰক শাখাই অভিজিত ৰাভাৰ গুৱাহাটী আৰু হুজাই বাসগৃহত চলোৱা হৈছে অভিযান মহানগৰীৰ ৰাজগড়ৰ 2 নম্বৰ উপপথৰ হাউচ নম্বৰ 21ত চলিছে অভিযান বিষয়াগৰাকীৰ ডিপুৰ বাসগৃহতো চলোৱা হৈছে অভিযান ডিপুৰ কাৰ্যালয়ৰ পৰা 6,50,000 টকা জব্দ কৰা হৈছে 7 ঘণ্টা ধৰি অব্যাহত আছে তালাচী অভিযান জব্দ কৰিছে 4টা ল্যাপটপ 50টা ৱাকি-টকি সেট 1984 চনৰ আইএফএছ বিষয়া অভিজিত ৰাভা বহু বছৰ ধৰি কাৰ্বি আংলঙত শীৰ্ষ বন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ইয়াৰ পূৰ্বে বহু বিতৰ্কত সোমাই পৰিছিল শীৰ্ষ বিষয়া 2011 চনৰ পৰা 2017 চনলৈ 91 লাখ টকা জমা অভিজিত ৰাভাৰ ডিপুৰ HDFC বেংকত 6 বছৰ জমা কৰিছিল 91 লাখ টকা 6 বছৰ 4 কোটি 11 লাখ টকাৰ সম্পত্তি গঢ়িছে ৰাভাই ব্ৰকলি খেতি কৰি 45 লাখ টকা উপাৰ্জন কৰে ৰাভাই যিখিনি ভূমিত খেতি কৰা বুলি তথ্য দিছিল তাত নাছিল কোনো ধৰণৰ খেতি দুৰ্নীতি নিবাৰক শাখাৰ তদন্তত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য 2011 চনৰ পৰা 2017 চনৰ উপাৰ্জনৰ প্ৰকৃত তথ্য দিব নোৱাৰিলে ৰাভাই প্ৰেছ বিবৃতিযোগে তথ্য প্ৰকাশ কৰিছে দুৰ্নীতি নিবাৰক শাখাই আমি জনাইছো অতিৰিক্ত মুখ্য বন সংৰক্ষক অভিজিত ৰাভাৰ বাসগৃহত চলোৱা হৈছে অভিযান বিষয়াগৰাকীৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাই চলাই অভিযান অভিজিত ৰাভাৰ গুৱাহাটী আৰু হুজাই বাসগৃহত অভিযান চলোৱা হয় মহানগৰীৰ ৰাজগড়ৰ 2 নম্বৰ উপপথৰ হাউচ নম্বৰ 21ত অভিযান চলোৱা হয় বিষয়াগৰাকী ডিপুৰ কাৰ্যালয় আৰু বাসগৃহতো চলিল অভিযান ডিপুৰ কাৰ্যালয়ৰ পৰা 6,50,000 টকা জব্দ কৰা হৈছে 7 ঘণ্টা ধৰি অব্যাহত আছে তালাচী অভিযান জব্দ কৰিছে 4টা ল্যাপটপ 50টা ৱাকি-টকি সেট 1984 চনৰ আইএফএছ বিষয়া অভিজিত ৰাভা বহু বছৰ ধৰি কাৰ্বি আংলঙত শীৰ্ষ বন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰাভাই ইয়াৰ পূৰ্বেও বহু বিতৰ্কত সোমাই পৰিছিল এইগৰাকী বিষয়া 2011 চনৰ পৰা 2017 চনলৈ 91 লাখ টকা জমা অভিজিত ৰাভা ডিপুৰ HDFC বেংকত 6 বছৰত জমা কৰিছিল 91 লাখ 6 বছৰত 4 কোটি 11 লাখ টকাৰ সম্পত্তি গঢ়িছে ৰাভাই ব্ৰকলি খেতি কৰি 45 লাখ টকা উপাৰ্জন কৰিছো বুলি তথ্য দিছিল কিন্তু যিখিনি ভূমিত খেতি কৰাৰ তথ্য দিছিল তাত কোনো ধৰণৰ খেতি কৰা হোৱা নাই দুৰ্নীতি নিবাৰক শাখাৰ তদন্তত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য 2011 পৰা 2017 চনৰ উপাৰ্জনৰ প্ৰকৃত তথ্য দিব পৰা নাই ৰাভাই আৰু এই সমগ্ৰ তথ্য প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰিছে দুৰ্নীতি নিবাৰক শাখাই আৰু সমগ্ৰ বিষয় সন্দৰ্ভত শেহতীয়া খবৰ বাবে সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে বিপুল বৰ্মন বৰ্তমানো এই অভিযান অব্যাহত আছে নেকি ইভা আমি দুপৰীয়া প্ৰায় 1 বজাৰ পৰা এতিয়ালৈকে 8 ঘণ্টা সময় হ'ল আৰু দুৰ্নীতি নিবাৰক শাখাই গুৱাহাটী মহানগৰীৰ যি ৰাজগড়ৰ 2 নং উপপথৰ দ্বিতীয়টো বাসগৃহ আৰু এই বাসগৃহটোৰ সমান্তৰালভাৱে ডিফুত তেখেতৰ যি চৰকাৰী বাসগৃহ আছিলে আৰু লগতে তেখেত যিহেতু PCCF আছিলে গতিকে তেখেতৰ চৰকাৰী কাৰ্যালয়টো এই তিনিটা স্থানত সমান্তৰালভাৱে তেখেতসকলে তালাচী চলাইছিলে আৰু এই তালাচী কালত যি 6.5 লাখ টকা তেখেতৰ যি নগদ ধন
তেখেতসকলে উদ্ধাৰ কৰিছে আৰু ইয়াৰ উপৰি আপুনি কোৱা ধৰণে তেখেতৰ 2011 চনৰ পৰা 2017 চনলৈকে যি 4.5 কোটি টকাৰ যি ধৰণৰ এক অভিযোগ আছিলে যে তেখেতে এই ধৰণৰ উপাৰ্জন কৰিছিলে, এইটো তেখেতৰ উপাৰ্জন কৰা ধন তেখেতৰ লগত মিলা নাছিলে আৰু সমগ্ৰ তদন্ত এই তেখেতৰ বিৰুদ্ধে চলি আছিলে, এজাহাৰ তেখেতৰ বিৰুদ্ধে আছিলে। মোৰ পিছফালে এইটো বাসগৃহ এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ ৰাজগড়ত আমি আমাৰ কেমেৰা পাৰ্চন মনোজ দুৱৰা আৰু মই আমি দুয়োৱে দুপৰীয়াৰ পৰা এতিয়ালৈকে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি পোনপটীয়াভাৱে জনাই আহিছোঁ সবিশেষ। আৰু দুৰ্নীতি নিবাৰক শাখাই আজি প্ৰেছ বিজ্ঞপ্তিত এটা কথা জনাইছিলে যে 2011 চনৰ পৰা 2017 চনলৈকে 91 লাখ টকা তেখেতে HDFC বেংক ডিফু শাখাত জমা কৰিছিলে আৰু 6 বছৰত তেখেতে 4 কোটি 11 লাখ টকাৰ সম্পত্তি গঢ়িছিলে। আৰু আপুনি কৈছে, তথাপিও মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ, গুৱাহাটী মহানগৰী সমীপৱৰ্তী অঞ্চলত ব্ৰকলি খেতি কৰি তেখেতে 45 লাখ টকা উপাৰ্জন কৰিছিল বুলি জনাইছিলে, যিটো আচলতে মিছা আছিলে বুলি দুৰ্নীতি নিবাৰক শাখাৰ তদন্তত ওলাই পৰিছিলে। আৰু ঠিক তেনেধৰণে আন এটা কথা যে আজি যি 3টা স্থানত তেখেতৰ অভিযান চলোৱা হৈছিলে, এই 6.5 লাখ টকা নগদ ধন পোৱাৰ উপৰি 4টাকৈ লেপটপ পাইছিলে আৰু 50টাকৈ ৱাকি টকি ছেট পাইছিলে। গতিকে তেখেত এগৰাকী শীৰ্ষ বন বিষয়া, অসমৰ বন বিষয়াৰ ক্ষেত্ৰত তেখেত দ্বিতীয়জন, তেখেতে হ'ব পৰা নাই আৰু এই ক্ষেত্ৰত বিভিন্ন ধৰণে বিভিন্ন সময়ত তেখেতে বিতৰ্কত সাঙুৰ খাই পৰিছিলে। আৰু এই অভিজিত ৰাভাৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই PC Act 31/1B নম্বৰ আৰু 31(2) ধাৰাত ইতিমধ্যে গোচৰ ৰুজু কৰিছিলে আৰু এই ক্ষেত্ৰত তদন্ত এতিয়া অব্যাহত আছে। আৰু আমি তেখেত দেখিছিলোঁ যে যেতিয়া আমাৰ কেমেৰা পাৰ্চন মনোজ দুৱৰা আৰু মই তেখেতৰ ৰাজগড়ৰ এই বাসস্থানত আমি যেতিয়া ইয়াত দেখিছিলোঁ দুৰ্নীতি নিবাৰক শাখাৰ যিসকল লোকে আছে, আৰক্ষীৰ লোক, তেখেতসকলে অকল বাসগৃহৰ ভিতৰতে যে তদন্ত কৰিছিল তেনেকুৱা নহয়, বাহিৰত তেখেতসকলে মেটেল ডিটেক্টৰ লগাই তেখেতসকলে চাইছিলে যে মাটিৰ তলতো কিবা তেনেধৰণৰ নিশ্চয়কৈ পইচা বা সোণ তেনেকুৱা ধৰণৰ ৰাখি থোৱা আছে নেকি, এইবোৰ চাইছিলে। মুঠৰ ওপৰত আজিৰ দিনটোত এই ডিফুৰ চৰকাৰী যি PCCFৰ কাৰ্যালয় আছে, লগতে তেখেতৰ বাসগৃহ আছে আৰু সমান্তৰালকৈ গুৱাহাটী, এই 3টা স্থানত এই যি মাৰাথান জেৰা আৰু তালাচী চলাই থকা হৈছে, ইয়াত যি 6.5 লাখ টকা নগদ ধন উদ্ধাৰ কৰা হৈছে। আচলতে তেখেতৰ ওপৰত 2011 পৰাই দৃষ্টি নিবদ্ধ হৈ আছিলে যে 4 কোটি 11 লাখ টকাৰ তেখেতে এই ধন দুৰ্নীতিৰ জৰিয়তে এই ধন ছপাইছিল বুলি বা তেখেতে এনেধৰণৰ এটা অভিযোগ আছে, তাৰ পৰাই বিভিন্ন সময়ত তেখেতৰ বিৰুদ্ধে তদন্ত চলাই আছিলে। আৰু আজি ইয়াত জেৰা কৰিছে, তেখেতৰ তালাচী চলাইছে আৰু তালাচী কালত সাংঘাতিক যে মহৎ তালুকদাৰৰ ঘৰত 2 কোটি পোৱাৰ নিচিনাকৈ টকা পোৱা নাই, কিন্তু 6.5 লাখ টকা পাইছে তিনিওটা ভেনুৰ পৰা। কিন্তু তেখেতৰ বিৰুদ্ধে যিটো মই পুনৰবাৰ কৈছোঁ যে 4 কোটি 11 লাখ টকাৰ যি সম্পত্তি বেংকত আছে বুলি কৈছে, বা 2011 চনৰ বা 17 চনলৈকে কেতিয়াবা 1 লাখ, কেতিয়াবা 2 লাখ, কেতিয়াবা 91 লাখ এই ধৰণে টকা জমা কৰা হৈছিলে। গতিকে এই বিষয়বিলাক যিহেতু তেখেতৰ বিৰুদ্ধে এজাহাৰ আছে, গতিকে যি দুৰ্নীতি নিবাৰক শাখাৰ যিসকল আৰক্ষী শীৰ্ষ বিষয়া তেখেতসকল ওলাই আহিব, আমি তেখেতসকলৰ মনৰ ভাৱ জানিম, প্ৰতিক্ৰিয়া ল'ম, ইণ্টাৰভিউ ল'ম আৰু তাৰ জৰিয়তে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক জনাম যে পৰৱৰ্তী সময়ত তেখেতৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা লয় অসম আৰক্ষীয়ে। কাৰণ ইয়াৰ আগতে বহু ধৰণৰ বিষয়া বিভিন্ন ধৰণে গ্ৰেপ্তাৰ হৈছিলে আৰু এই ধৰণে দুৰ্নীতি কৰাৰ বাবে। আৰু আজি কেইবাদিনৰ মূৰত আমি এতিয়া এই ৰাভাৰ কথা শুনা পাইছোঁ, অভিজিত ৰাভা, তেখেতৰ বাসগৃহ সন্মুখৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰত এইখিনি কথা জনাইছোঁ। আৰু ইয়াৰ আগতে কিন্তু তেখেতক যে এই যিটো PCCFৰ হফ বুলি যিটো হেড ফৰেষ্টৰ হেডৰ যিটো পদবী আছিলে, সেই পদবীটো লোৱাৰ সময়তো বহিৰাগত আৰু অনা অসমীয়া এই ধৰণে বিভিন্ন ধৰণৰ তেখেতক দিব লাগে বুলি এটা লবি ষ্ট্ৰং হৈ আছিলে, আন এটা লবি তেখেতৰ বিৰুদ্ধে কাম কৰিছিলে। গতিকে এই ধৰণৰ বিভিন্ন কথা এতিয়া ক্ৰিয়া প্ৰতিক্ৰিয়া কৰিব। আমি প্ৰতি মুহূৰ্তৰ খবৰ আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাই থাকিম। ইভা হয় বিপুল, আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে যোগাযোগ স্থাপন কৰিম। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যিহেতু অভিযান অব্যাহত আছে, গতিকে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াসকল অহাৰ পিছত এই সন্দৰ্ভত আৰু শেহতীয়া খবৰ জানিব পৰা যাব। এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আৰু খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত। বিৰতিৰ পাছত বড়ো শান্তি চুক্তিৰ পিছতে বড়োভূমিত উপস্থিত হৈ বিজয় উৎসৱত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বড়ো ভাষাৰে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে, স্বাধীনতাৰ পাছত এয়া সৰ্ববৃহৎ সমাৱেশ। বিশাল জনসমাৱেশত উদ্যত ভাষণেৰে ৰাজ্যবাসীক কাক লৈ শংকিত নহ'বলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। तालियों की जोरदार गूंज के साथ स्वागत करते हैं राष्ट्रनायक
বড়ো বিজয় সমাৰোহৰ সাক্ষী হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। Minister Basumatari, President BP will welcome Basumatari, the President of NDFB Progressive, will also welcome our chief guest. জাংখ্ৰিতাই খেলপথাৰত অগণন জনগণ। प्रगति उन्नयन और समन्वय बार्ता प्रधानमंत्री। अनेक सालों से असम की जो बात लटकी पड़ी थी, फटका दी गई थी, उसको भी हम पूरा करके रहे। तृतीयখন बड़ो शांति चुक्ति स्वाक्षरित होৱাৰ পাছত আজি জাংখ্ৰিতাই খেলপথাৰ পৰিণত হল বিশাল জনসমাৰোহত। माननीय श्री हाग्रामा महिला महोदयले আমি ধন্যবাদ জ্ঞাপন কৰিছো। নতুন আশা নতুন সম্ভাৱনাৰ সপোন দেখি জাংখ্ৰিতাইত সমবেত হল বড়োলেণ্ডৰ কেইবা লক্ষাধিক জনতা। শান্তি চুক্তি স্বাক্ষৰকাৰীসকলে শুকুৰবাৰে অনুষ্ঠিত কৰে বিজয় সমাৰোহ। ২৭ জানুৱাৰীত দিল্লীত ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত শুকুৰবাৰে অনুষ্ঠিত বিজয় সমাৰোহে স্পষ্ট কৰিলে এই চুক্তিয়ে বড়ো জনসাধাৰণলৈ কঢ়িয়াই অনা আশা আকাংক্ষা আৰু প্ৰগতিৰ সপোন। नोथा मोनहा माबोरेदा नोथा मोनहा गोजोनबायना मैं सब बहुत बार आया यहाँ पर भी। সমাৰোহ উপলক্ষে বৃহস্পতিবাৰৰ পৰা আগমন ঘটিছিল হাজাৰ হাজাৰ লোকৰ। प्रधानमंत्री बनने के बाद भी শান্তি চুক্তি আৰু প্ৰধানমন্ত্ৰীৰ আগমনৰ বাৰ্তাই স্বাভাৱিকতে উৎফুল্লিত কৰিছিল বড়োভাষী লোকসকলক। ৰেল বাছ মটৰচাইকেল আৰু খোজকাঢ়ি আহি বিজয় সমাৰোহত সমবেত হল লক্ষ লক্ষ লোক। বহুতৰ হাতত দেখা গল বিজয় ধ্বজা, শুনা গল এপছু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জিন্দাবাদ। माहौल से भी अधिक संतोष देने वाला শৃংখলা অটুট ৰাখি তেওঁলোকে শুনিলে প্ৰধানমন্ত্ৰীৰ ভাষণ। আমিতো আশা কৰোঁ বড়োসকলৰ যিমানটো আজি 50 বছৰ আগত যিখিনি আন্দোলনকাৰী কৰিছিলে, আমাৰ বহুতখিনি সমস্যা আছিলে, জাতীয়তা সমস্যা, আমাৰ শিক্ষাৰ সমস্যা, আমাৰ চাকৰি বাকৰিৰ সমস্যা, নিবনুৱা সমস্যা, গোটেইটো যাতে বিতিয়াৰ মাজতে আমাৰ এই বড়োসকলৰ আশাটো লগতে গোটেইটো সকলো জাতি আৰু ইয়াত অকল বড়ো বুলি নহয়, মানৱ জাতি হিচাপে চবেই সমান সম অধিকাৰ আছে। তাত বড়ো অসমীয়া বুলি নহয়, চবেই মানে বিতিয়াৰৰ অধীনত যিখিনি ৰাজ্যভাষী আছে গোটেইটো মানে উন্নয়ন হ'ব লাগে, আমিতো আশা কৰোঁ। বিশাল এটা জনসমাগম আমি কৰিছোঁ, সেইটো কাৰণে মই বিভিন্ন জাতি জনগোষ্ঠী মই ইয়াতে আহিবলৈ অনুৰোধ জনাইছোঁ। हम बहुत सारे उम्मीद लेकर आए हैं कि हमारे इलाका में और शांति बहाल रहेंगे, हम प्रगति के रास्ते पर आगे बढ़ेंगे, ये उम्मीद हमारे बीच है, इसलिए हम आए हैं। বড়োভাষী লোকসকলৰ বাবে এই দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ল, কিয়নো প্ৰথমবাৰৰ বাবে বড়োভূমিৰ সকলো ৰাজনৈতিক অৰাজনৈতিক আৰু সশস্ত্ৰ সংগঠন কেইটাই উমৈহতীয়াভাৱে অনুষ্ঠিত কৰিলে এই বিজয় সমাৰোহ। साथियों, पिछले साल ही नेशनल लिबरेशन फ्रंट ऑफ त्रिपुरा নতুন শান্তি চুক্তিক লৈ নতুন সপোন আৰু সম্ভাৱনা দেখা অগণন সাধাৰণ আৰু নিপীড়িত বড়ো আৰু অনাবড়ো লোকসকলক অনাগত দিনত কিমান গুৰুত্ব দি বড়ো নেতৃত্ব আগবাঢ়িব পাৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব বিজয় সমাৰোহৰ প্ৰকৃত সফলতা। देश माफ करे। साथियों, यही ताकतें हैं जो पूरी ताकत से असम और नॉर्थ ईस्ट में भी জাংখ্ৰিতাইৰ পৰা শান্তিগিৰি নাৰ্জাৰীৰ সহযোগত জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। जहां बाहर के लोग आ जाएंगे, बाहर से लोग आकर बस जाएंगे, मैं असम के लोगों को आश्वस्त करता हूं, ऐसा भी कुछ भी नहीं होगा। আৰু এবাৰ আহিছোঁ শংকৰ সংঘৰ অধিৱেশনৰ খবৰ।
অধিৱেশনৰ আজি তৃতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অগণন ভকত বৈষ্ণৱ আই মাতৃৰ পদধূলাই ধন্য কৰিছে গোলাঘাটবাসীক দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হৈছে নুমলীগড় দিহিঙীয়াৰ মহুৰা পথাৰ কৃষ্ণময় হৈ পৰিছে কাজিৰঙা সমন্বয় ক্ষেত্ৰ চৌদিশে বৰষিছে হৰিনামৰ ধ্বনি আকাশে বতাহে গুঞ্জৰিত হৈছে জগতগুৰু বন্দনা আৰু কাইলৈ সামৰণি পৰিব বুধবাৰৰ পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আৰম্ভ হোৱা শংকৰ সংঘৰ 89 সংখ্যক অধিৱেশন উপদেষ্টা ৰূপে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই বহু দিনৰ পৰা কাৰ্যনিৰ্বাহ কৰি আহিছে আৰু বহু ক্ষেত্ৰত ছাত্ৰ সন্থাৰ অভিভাৱক ৰূপে অসমৰ মানুহে তেওঁক জানে শংকৰদেৱ সংঘৰ লগত যিটো এটা অবাঞ্ছিত বিতৰ্ক সেই বিতৰ্কই ছাত্ৰ সন্থাক ক্ষতি কৰিব আৰু বিস্তৰ ক্ষতি কৰিব মই ভাবো যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিষয়টোত হস্তক্ষেপ কৰিব লাগে আৰু যিগৰাকী ব্যক্তিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘ ক'ব নোৱাৰাকৈ বুলি ধৰি লৈছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত যি কেইআষাৰ বাক্য ক'লে মই ভাবোঁ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই তেখেতক ৰাজহুৱাভাৱে ক্ষমা খুজাব লাগে ক্ষমাই মানুহক মহান কৰে গতিকে মই ভাবোঁ যে ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা এই বিতৰ্ক হ'ব নালাগিছিল অবাঞ্ছিত বিতৰ্ক ইয়াক সামৰণি মাৰিব লাগে মন্ত্ৰী ডাঙৰীয়া আৰু মই এই বিষয়ে কিছু প্ৰাৰম্ভিক আলোচনা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত কৰিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিষয়টো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত আমাক খৰচি মাৰি আলোচনা কৰাৰ কাৰণে পৰামৰ্শ দিছে তেখেতেও বিচাৰে যে সংযুক্ত মুক্তি বাহিনী অসম লগত যি সমস্যা সেই সমস্যাৰ সমাধান হওক উত্তৰ পূৰ্বত যাতে আৰু একো সমস্যা নাথাকে আৰু আজিৰ দীঘলীয়া ভাষণত তেওঁ উত্তৰ পূৰ্বৰ ভূমিলৈ শান্তি স্থায়ীভাৱে আহক সেই কথাটোৱে তেওঁ বাৰে বাৰে উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে আমাক মাৰ্গদৰ্শন দিলে কম দিনৰ ভিতৰত আমি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগতো এই বিষয়ে কথা পাতিম আৰু তাৰ পিছত ৰাজ্যিক কেবিনেটৰ ফালৰ পৰা আমি আলফালৈ যিটো আনুষ্ঠানিক আবেদন জনাব লাগে বা অনুৰোধ কৰিব লাগে বা ৰিকুৱেষ্ট কৰিব লাগে সেই বিষয়ে আমি আগবাঢ়িম মই ভাবোঁ আলফা যদি আলোচনাৰ মঞ্চত আহে তেতিয়াহ'লে এটা ডাঙৰ দায়িত্ব পালন কৰা হ'ব কাৰণ সি ৰাজ্যখনলৈ স্থায়ী শান্তি আনিব গতিকে আমি আমাৰ দায়িত্ব পালন কৰিবলৈ ইচ্ছুক বাকী আশা নিৰাশা এই বস্তুবিলাকৰ লগত আৰু বাজেট পুনৰ সময় হৈছে খন্তেক বিৰতি বিৰতিৰ পাছত গাৰ্নুম শিয়ৰি উঠা এক নিৰ্মম হত্যাকাণ্ড মৃতদেহৰ লগত টিকটক ভিডিঅ' নিজ ভাতৃয়ে নিৰ্মমভাৱে দাৰে ঘপিয়াই হত্যা কৰিছে ভাতৃক কৰ্মসূত্ৰে কেৰালাত আছিল দুই ভাতৃ বুধবাৰে নিশা দুই ভাতৃৰ মাজত কোনো কথা সৃষ্টি হৈছিল কাজিয়াৰ দুই ভাতৃৰ মাজৰ কাজিয়াৰ প্ৰাণ ল'লে আন এক ভাতৃৰ মৃত ককায়েকৰ মৃতদেহৰ কাষত ভাতৃয়ে বনালে টিকটক ভিডিঅ' মৃত যুৱকজনৰ নাম হৈছে জালালুদ্দিন হত্যাকাৰী ভাতৃৰ নাম হৈছে ৰকিবুল আহমেদ ভাতৃদ্বয়ৰ ঘৰ হৈছে নগাঁও জিলাত বৰ্তমান কেৰালা আৰক্ষীয়ে হত্যাকাৰী ভাতৃক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে অৱশ্যে এই সন্দৰ্ভত নগাঁও আৰক্ষীৰ সৈতে কেৰালা আৰক্ষীয়ে বৰ্তমানলৈকে কোনো ধৰণৰ যোগাযোগ কৰা নাই हमारी दोस्ती ना ऐसी हो আৰু ইয়াৰ লগতে সময় বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ